নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মই ৰদালি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি যে এনেকৈ আহিছোঁ আচলতে হ'ল মই এটা যোৱাকালি ভিডিঅ' বনাই ৰাখিছিলোঁ আৰু ভিডিঅ'টো মই ভাবিছোঁ মই নিজৰ মানে মুখখন নেদেখাওঁ, মই ভিডিঅ'টোকে দি দিম। কিন্তু মই ভাবিলোঁ যে মুখখন নেদেখালে মানুহে কেনেকৈ গম পাব যে ময়ে বস্তুটো বনাইছোঁ আৰু কিহৰ কাৰণে বনাইছোঁ। সেয়েহে মই কথাখিনি আপোনালোকক এনেদৰেই কৰি দিলোঁ। প্ৰথমতে কথাখিনি কৈ লৈছোঁ, লাষ্টত আপোনালোকে ভিডিঅ'টো চালে গমেই পাব। মই মানে এটা ৰেচিপি বনাইছোঁ, একদম সাধাৰণ ৰেচিপি, এখন ডিমৰ মানে কাৰী, তৰকাৰী বুলি আমাৰ অসমীয়াত কয় আৰু এনে হিন্দীত কাৰী বুলি কয়। তাৰপিছত কি হ'ল, সেইকাৰণে মোৰ কাৰী ওলাই গৈছে, তৰকাৰী কাৰী একেই আৰু মানে সেই ডিমৰ কাৰীখন কিয় মই তেনেকৈ বনাইছোঁ আপোনালোকে সেইটোহে মই এতিয়া ক'বলৈ গৈছোঁ। তেনেকৈ চাগে বহুতে খায়, কিন্তু মই তেনেকৈ বহুতে খালেও কেতিয়াবা কিছুমান পৰিস্থিতিৰ মহিলাসকলে ফেচ কৰিবলগীয়া হয়। যেনেহ'লে তেনেকুৱা প্ৰব্লেমটো হ'ল, ফেচ কৰিবলগীয়া প্ৰব্লেম কিছুমান হ'ল এনেকুৱা ধৰক, আপুনি এতিয়া ঘৰত আছে, আপুনি দোকানখন আছে কিন্তু অকণমান দূৰত, আপুনি যাব নোৱাৰে, আলহী এজন আহি গ'ল, তেতিয়া আপুনি এই ডিমৰ তৰকাৰীকণ বনাই পেলাই মানুহজনকতো মানে ডিম আছে ঘৰত কিন্তু মানুহজনক ভাত খুৱাই পঠাব লাগিব। এই যিটো মই তৰকাৰী বনাইছোঁ সেই তৰকাৰীকণ আপোনালোকে কি হ'ব, আলহীজনেও খাব পাৰিব, আপুনিও খাব পাৰিব যদি ঘৰত ডিম কম থাকে। সেয়েহে মই এই ভিডিঅ'টো বনাইছোঁ, আপোনালোকে চাওকচোন। সেই মোৰ প্ৰেক্টিছত যদি আপোনালোকে ডিমকেইটা যদি বনায় তেনেহ'লে আপোনালোকে ধুনীয়াকৈ মানে মেনেজ হৈ যাব, আপোনালোকৰ কোনো টেনশ্যন নোহোৱাকৈ। সেয়েহে মই বনালোঁ। আপোনালোকে যদি ভাল পালে ভিডিঅ'টো তেনেহ'লে প্লিজ কমেণ্ট কৰিব। আজিলৈ আহিছোঁ। আৰু এয়া চাওক, আপোনালোকে দেখি আছে, এয়া মই ডিম দুটা লৈছোঁ আৰু ডিম দুটা ধুনীয়াকৈ ভাঙি ফেটি পেলাই তাতে পিঁয়াজ আৰু নিমখ দি দিছোঁ। ইফালে ফেটি পেলাই ধুনীয়াকৈ থৈ দিলোঁ আৰু ইফালে গোটা জিৰা গৰম কৰি ৰাখি দিছোঁ, কাটা পিঁয়াজ, বিলাহী, কেঁচা জলকীয়া, নহৰু, শুকান জলকীয়া। আপোনালোকে চকুৰে চাই লওক, মই এইখিনি বস্তুৱেদি বনাওঁ। আৰু এইফালে গ্ৰাইণ্ডাৰ এটা লৈ লৈছোঁ, তাত মই ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম বস্তুখিনি। এইফালে টেৱা একে ৰেডি, গৰম হৈ গৈছে তেল। এতিয়া অমলেটখন এনেকৈ মই বনাই ল'ম ডাঙৰ কৰি পেলাই, যিহেতু দুটা ডিম আৰু সেয়েহে দুখন মই অমলেট বনাইছোঁ। এখন অকণ সৰু হ'ব চাগে, মানে বস্তুখিনি কম হৈছে আৰু এখনত ধুনীয়াকৈ আঁতি গৈছে আৰু ডাঙৰকৈ হৈছে। এতিয়া ধুনীয়াকৈ আগফাল পিছফাল দুইটাই ছাইড মই ভাজি লৈছোঁ যাতে কেঁচা কেঁচা নালাগে ডিমটো। আৰু এইফালে ধুনীয়াকৈ এয়া চাওক, মই ভাগ কৰি লৈছোঁ। এনেকৈ যদি ভাগ কৰি লওঁ কিমান সুবিধা হ'ব চাবচোন খাবৰ কাৰণে। আৰু এইফালে আৰু অকণ যে থাকি গৈছিলে, এইখিনিৰেও মই ধুনীয়াকৈ মানে অমলেট এখন বনাই লৈছোঁ আৰু আগফাল পিছফাল দুইফালে সেকি লৈছোঁ। আপোনালোকে তেনেকৈ সেকি ল'ব। তাৰপিছত এয়া ধুনীয়াকৈ টুকুৰা টুকুৰিকেইটা বনাই পেলাই থৈ দিলোঁ আৰু এইফালে গ্ৰাইণ্ড কৰি ল'লোঁ আৰু অকণমান পিঁয়াজ থৈ দিছোঁ ভাজিবৰ কাৰণে। এইফালে মোৰ গ্ৰাইণ্ড কৰা হৈ গ'ল। গোটা এয়া ডালচেনি লৈ লৈছোঁ, ডালচেনিখিনি ধুনীয়াকৈ এয়া খুন্দনাত খুন্দি লৈছোঁ। ইলাচি যিহেতু নাছিল আৰু গ্ৰাইণ্ডাৰত ইমান অকণ বস্তু গ্ৰাইণ্ড নহয়, খুন্দনাতে খুন্দি ল'লোঁ। এইফালে হ'ল আলু বইল কৰি থৈছিলোঁ, আলু বইলখিনি উলিয়াই ল'লোঁ আৰু গোটেইখিনি যোগাৰ মই লৈ এয়া কেৰাহীও গৰম কৰি ৰাখিছোঁ। এতিয়া ইয়াত তেল অকণমান ঢালি দিম আৰু তেল গৰম হৈয়ে যাব লগে লগে ইয়াত মই এতিয়া পিঁয়াজ, কাটা পিঁয়াজখিনি অলপমান যে থৈছিলোঁ, তেজপাত অকণমান এনেকৈ কৰি পেলাই কেঁচা জলকীয়া এটা দি ধুনীয়াকৈ ভাজি লৈ পেলাই এতিয়া এই হেৰিখিনি পিচি থোৱা এয়া মছলাখিনি ধুনীয়াকৈ ইয়াত দি দিলোঁ। এতিয়া তৰকাৰীকণ ধুনীয়াকৈ বনাই ল'ম। কাৰণ কি, মই তৰকাৰীকণ বনোৱা মানে দেখুওৱাৰ উদ্দেশ্য নাছিলে, মানে কিন্তু এতিয়াতো দেখাব লাগিব যিহেতু প্ৰচেছটো মই কেনেকৈ কি কৰিছোঁ, মানে সেইকাৰণে দেখাইছোঁ। কিন্তু উদ্দেশ্যটো মোৰ এটাই যে আপোনালোকৰ যেতিয়া ডিম কম থাকে ঘৰত বা ঘপককৈ মানুহ আহি গ'ল, পৰিস্থিতি কিছুমান আহি পৰে, তেতিয়া আপোনালোকে এই প্ৰচেছত যদি আপোনালোকে বনাই দিয়ে তৰকাৰীকণ, তেতিয়াহ'লে বহুতকেইটা মানুহে খাব পাৰিব। একেবাৰে দিব নোৱাৰাতকৈ অলপ অলপ দি পেলাইতো আপোনাৰ সন্মানটো আপুনি বজাই ৰাখিব পাৰিব। সেয়েহে মই আপোনালোকক এই তৰকাৰীকণ বনাই দেখাইছোঁ। আৰু ইফালে চাওক, এয়া আলু দি দিলোঁ, ধুনীয়াকৈ গোটা আলু দি দিছোঁ আৰু এইখিনি অলপমান আলু মই এটা দুটা মানে আলু ধুনীয়াকৈ ভাঙি দিম, তেতিয়া তৰকাৰীকণ অকণ থুপথুপীয়া হ'ব আৰু ধুনীয়াকৈ একেবাৰে মছলাৰ লগত আলুখিনি ভাজি ল'লোঁ। আৰু এনেকৈ ভাজি ল'লে কেঁচাম গোন্ধ একো নাথাকে। আৰু ইফালে এতিয়া মই পানী অকণ ঢালি দিছোঁ। এয়া তৰকাৰী আৰু মোৰ ৰেডি হৈয়ে যাব আৰু আপোনালোকে চাই থাককচোন, চকুৰ সন্মুখতে সকলোখিনি এতিয়া হৈ যাব। এয়া উতল আহিলেই আৰু মোৰ এতিয়া এই উতলি থাকোঁতেই ধুনীয়াকৈ মই এই অমলেটৰ টুকুৰাকেইটা ইয়াত দি দিম। এতিয়া চাবচোন কিমানটা অমলেটৰ টুকুৰা হ'ল, চাওক, ডিম আছিল দুটা, অমলেটৰ টুকুৰা হ'ল কেইটা।
সেনেকৈ যদি আপোনালোকে বনাই একদম নিশ্চিন্ত মনেৰে আলহীক আপোনালোকে খুৱাই পঠাব পাৰিব। আৰু সেয়েহে মই আপোনালোকক এইখন তৰকাৰী বনালোঁ যে তাকে দেখুৱালোঁ। আৰু আপোনালোকে কেনেকুৱা পাইছে প্ৰচেছটো মানে বনোৱা আপোনালোকে জনাব দেই। আৰু এইফালে এয়া মোৰ তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে পৰিৱেশন কৰি নিজেও খাব পাৰিব আৰু আনকো খুৱাব পাৰিব।